লাগিছিল দাদা? এইটো আপলোড কৰিব লাগিছিল। কি আছিল? এই বহিটো মোৰ আপলোড কৰিব লাগিছিলে। দাদা এইটো বেংক নহয়। বেংক নহয় যদি এই কাগজটো কিয় ৰাখিছে ইয়াতে? কালি মই দেখিছিলোঁ নহয় কাৰোবাৰ বহি ইয়াতে সোমাই থৈছিলে তোমালোকে। মই নাজানো এইবিলাক, মোক কৰি দিব লাগিব তোমালোকে। এইটো সোমাই দিছোন তাতে, চাই লওক। দাদা এইটো বেংকত কৰিব, এইটো বেংক নহয়। এইখন বীজ ভাণ্ডাৰ হয়। ইয়াত আপোনাৰ কীটনাশক ঔষধ, বীজ যি লাগে সেই পাব। অঁ হয় নেকি? মোকো লাগিছিলে বীজৰ। তোমালোকৰ দোকানত শিখৰৰ বীজটো পোৱা যায় নেকি? মানে মোক ডেইলি 5-10 পেকেট শিখৰ লাগে তাৰমানে। সেইকাৰণে ভাবিছোঁ যদি শিখৰৰ এডাল যদি গছ ৰুব পাৰোঁ তেতিয়াহ'লে মোৰ পইচাবিলাক ৰাহি হৈ যাব, বাচি যাব। বীজটো পামনে? পাব আপুনি, কিন্তু অলপ দাম পৰিব। সেইটো কি বস্তু? এইটো পেটিং গজাল নেকি? কাঠত মাৰিব পাৰে নেকি এইটো? দেখুৱাওকচোন। ভাইটি বুজাই দিয়া এইটো। দাদা এটি গাজাল নহয়, ভেন্দিহে। আপুনি গাজাল বুলি ভাবিছিল নেকি? দাদা তেতিয়াহ'লে মোক বেলেগ নালাগে, শিখৰৰ বীজটোৱে দিয়া। ভাইটি শিখৰ 2000টো দি আছোঁ। কেইটকামানৰ দিম? এই এটা গুটিত মানে এডাল গছ হ'ব মানে কেইবেগমানকৈ লাগিব? শিখৰ সেইটো এটা গেৰাণ্টি দিব নোৱাৰিম আমি। ঠিক আছে দিয়াচোন, 100 টকা দি দিয়া। 100 টকাৰ ইমান নাপায় ভাইটি। বেছি হ'ব? বেছিকৈ লৈ যাওক। নাই নালাগে, আজি পইচা কম। ভাইটি অলপ কমাই দিয়া। আমাৰ বহুত সাৰৰ দোকান আছে, তুমি ক'তো নোপোৱা এইটো। অঁ হয় নেকি? ঐ কি কৰি আছা? শিখৰ কিনি খাইছা? শিখৰ কিনিব নালাগে কেলা। শিখৰৰ গুটি আনিছো কেলা, গুটি আনিছো ৰুম কেলা। মোৰ আহিবি মোৰ ঘৰত, কিমান খাবি শিখৰ? আৰু কিনি খাব নালাগে।